নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ নিশ্চয় ভাল আৰু মোৰো ভাল। আপোনালোকৰ মাজলৈ এটি ভিডিঅ' শ্বেয়াৰ কৰিব লৈছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব, গতিকে আপোনালোকে সকলোৱে ভিডিঅ' চাই শ্বেয়াৰ কৰিব বুলি আশা কৰোঁ। মোৰ নাম ধনেশ্বৰী দেউৰী। মই তিনিচুকীয়াৰ পৰা ডিব্ৰুগড়লৈ গৈছিলোঁ, ফুলবাগানত নামিলোঁ। তাৰপিছত ভুলৰ ক্ৰমে মোৰ বেগ এটা থাকি গ'ল। মোদী চৰকাৰে দিয়া আছিলে, তাত মোৰ ডকুমেণ্ট চাৰ্টিফিকেটবিলাক আছিলে আৰু মোৰ হাজবেণ্ডৰো কিছুমান ডকুমেণ্ট আছিলে আৰু ছোৱালীকেইজনীও ডকুমেণ্ট চাৰ্টিফিকেটবিলাক কিছুমান থাকিছিলে। যদি পাইছে মানে গাড়ীত, মই গাড়ীখন ধেমাজি যোৱা হ'লেও লখিমপুৰ যোৱা হয়, তেতিয়া শিৱসাগৰ যোৱা হ'লেও নাজানো, আৰু যোৰহাট গৈছে যদি নাজানো, কিন্তু ডাঙৰ বাছত উঠিছিলোঁ আৰু এইটো উইংগাৰ ষ্টেচনত উঠিছিলোঁ। ভুলৰ ক্ৰমে মোৰ থাকি গ'ল বেগটো। এই মোদী চৰকাৰে দিয়া আছিলে, যাতে গাড়ীৱালাবিলাকে মোৰ ফোন নাম্বাৰ দি দিম, মোক যাতে যোগাযোগ কৰি বেগটো মোক ঘূৰাই দিলে ভাল হ'ব, আৰু তিনিচুকীয়াৰ তেজপুৰ ষ্টেচনত দিলে ভাল হ'ব বুলি মই ভাবোঁ। বন্ধু বান্ধৱীসকল, এখন ডকুমেণ্ট বনাবলৈ কিমান জটিল হয় আৰু বহুতেই টকা পইচা প্ৰয়োজন হয়। গতিকে বেগটো যোনে লৈ গৈছে, তেখেতে ভুলৰ ক্ৰমে বেগটো এৰি থৈ গ'ল। গতিকে তেখেতৰ বেগটো যিখন গাড়ীত গৈছিলে তেখেতলোকে ঘূৰাই দিলে ভাল হয়, আৰু তেখেতে কৈছে শদিয়া তেজপুৰ বাছত দিব বুলি কৈছে, আৰু যোগাযোগৰ নম্বৰ দিয়া আছে। গতিকে আপোনালোকে এই যোগাযোগৰ নম্বৰত বেগটো যদি পায় যোগাযোগ কৰিলে ভাল হয়। গতিকে বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানে আছিলে, আৰু ভিডিঅ'টো নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰিব বুলি আশা কৰোঁ। ধন্যবাদ।